অসম আমাৰ পৰুপা বিহু জাতিৰ গৰিমা বিহু জাতিৰ গৰিমা যদিও আছো দূৰণিত প্ৰাণৰ জননী এৰি অহা গাঁওখনীয়া অৰণি অযতনে বুকু ৰাখি সৰু জাতিৰ প্ৰহৰী। আমি অসমীয়া জাতি বিশ্ব দৰবাৰত আমাৰ এটা সুকীয়া পৰিচয় আছে। অসমীয়া মানে হম আমি কি মুহিতপৰীয়া বিহুবীয়া জাতি হয়। বিহুক লৈ আমি প্ৰতিজন অসমীয়াই গৌৰৱ কৰোঁ আৰু বিশ্বৰ প্ৰান্তে প্ৰান্তে আমাৰ যিসকল অসমীয়া আছে নহয় বিহু বুলি ক'লে তেওঁলোকৰ 7খন 8খন হয় গাটো নাচি উঠে আৰু সেইবাবে ম্যানমাৰ ঘন জংগলত এতিয়াও স্বাধীন অসম এখনৰ কামনা কৰি যিসকল আমাৰ ভাই ককাই বন্ধু বান্ধৱ আছে তেওঁলোকে ঘন জংগলৰ মাজত সকলোৱে সমবেত হৈ সুন্দৰ পৰিৱেশৰ মাজত বিহু উৎসৱটো পালন কৰিব আৰু তাকেই দেখি হয়তো আমাৰ প্ৰতিজন অসমীয়াই হয়তো বুকুত খুন্দা মাৰি উঠিছে। এতিয়াও তেওঁলোকে এখন স্বাধীন অসমৰ সদায় কামনা কৰি বুকুত প্ৰাণৰ ভয় লৈ পেলাই এনেদৰে ঘন জংগলৰ মাজত কোন সেই অসম কাৰ পুত্ৰ হয় কাৰ ভাইটি হয় কাৰ দাদা হয় যিসকলে এতিয়াও এখন স্বাধীন অসমৰ কামনা কৰি এনেদৰে ঘন জংগলৰ মাজত আছে। গতিকে আহক মই আজি মোৰ ভিডিঅ'টোৰ মাজেদি সেইসকলৰ কথাই আমি পাতি যিসকল আমাৰ ভাই ককাই এতিয়াও এখন স্বাধীন অসমৰ কামনা কৰি এনেদৰে জীয়াই আছে প্ৰাণৰ বুকুত প্ৰাণৰ মহা লৈ বহুত আশাকেইটা আমাৰ মাজৰ পৰা অকালতে হেৰাই গ'ল। বহুজনে স্বাধীনতাৰ এক আশা এৰি কিবা কৰি হ'লেও জীয়াই থকাৰ মতো হৈ ক'ৰবাত কিবা এটা কৰি এতিয়া জীয়াই আছে আৰু কোনোবাজনে আকৌ কি কৰিছে আলফাৰ নাম লৈ পেলাই টকাৰ পাহাৰ লৈ পেলাই নিজকে গৌৰৱান্বিত কৰি জীয়াই আছে। কিন্তু তাৰ মাজতো এতিয়াও এচাম আছে যিসকলে এখন স্বাধীন অসমৰ কামনা কৰি সদায় বন্দুক হাতত লৈ পেলাই মৰহা কৰি জীয়াই আছে। গতিকে এই যিসকল এতিয়া আছে পৰেশ বৰুৱা সংগী হয় তেওঁলোকে বাৰু আমাৰ ৰাজ্যখন স্বাধীন কৰিব পাৰিবনে? কিমান দূৰ প্ৰসাৰী হ'ব তেওঁলোকৰ সেই স্বাধীনতাকাম্য এখন অসম যিটো ভাৰতবৰ্ষ হৈছে এতিয়া বিশ্বৰ 4ৰ্থ প্ৰধান শক্তিৰ দেশ। সেই সময়ত তেওঁলোকে বাৰু অসমখন স্বাধীন কৰিব পাৰিবনে? নে তেওঁলোকে ঠিক তেনেদৰে জংগলত এখন স্বাধীন অসমৰ কামনা কৰি থাকোঁতে কোনোবা বহিৰাগত অসমত সপনি পিটি পেলাই অসমখন তেওঁলোকৰ নিজৰ কৰি ল'ব নেকি? আমাক বহতীয়া কৰি সঁচাকৈ চিন্তাৰ বিষয়। তেওঁলোকে স্বাধীন কৰি থাকোঁতে এতিয়া অসমখন কি হৈছে এচাম বহিৰাগত মানে তেওঁলোকৰ নিজৰ কব্জালৈকে লৈ যাব ধৰিছে। যিটো সময়ত এতিয়া অসমীয়া ভাষা সম্পূৰ্ণ অৱস্থা হৈছিল সেই সময়খিনিত আমাৰ ভাই ককাইসকলে আমাৰ কেডাৰসকলে বাৰু কি চিন্তা কৰি আছে তেওঁলোকে কেতিয়া তেওঁলোকৰ স্বাধীন হ'ব অসমখন? কাৰণ বহু অসমীয়া ডেকাৰ প্ৰাণ ইতিমধ্যে মাতৃ বুকুত হেৰাই গ'ল। গতিকে তেওঁলোকে এতিয়াও ঠিক তেনেদৰে জংগলৰ মাজত থাকি নে তেনেদৰে স্বাধীন কৰি থাকোঁতেই অসমখনো হেৰাই যাব নেকি? এবাৰ ভাবকচোন বন্ধু অসম সঁচাকৈ ভাবিবৰ বিষয় হৈ পৰিছে। যিহেতু এতিয়া চাৰিওফালৰ পৰা বিদেশী বহিৰাগতই অসমখন আগুৰি গৈছে আৰু তেওঁলোকৰ হাততে এতিয়া সকলোবিলাক সমাগতভাৱে যাব ধৰিছে। গতিকে আমি কামনা কৰোঁ যিসকল এতিয়া আলফা কেডাৰ আছে তেওঁলোকে স্বাধীন অসম কামনা কৰি থাকিলে হয়তো কেতিয়াও নহ'ব। গতিকে তেওঁলোকে আলোচনাৰ মাজত আহক। আলোচনাৰ মাজত আহি তেওঁলোকে কেনেকুৱা কি পদ্ধতিত অসমখন বিচাৰিছে তেওঁলোকে কেন্দ্ৰীয় চৰকাৰত আলোচনা কৰক। তাৰপাছত তেওঁলোকৰ সিদ্ধান্ত কি ৰূপ লয় সেইটো তেওঁলোকে বিবেচনা কৰিব। কাৰণ তেওঁলোক ঠিক হয়তো তাৰ মাজৰে আৰু কিমানজন অসমীয়া ডেকা তেজাল ডেকা হেৰাই যায় কোনো ঠিকনা। বিহু মাৰি থকা অৱস্থাত যিসকল তেজাল ডেকা দেখিছোঁ নহয় সঁচাকৈ বহুত দুখ বাঢ়ি যায়। দুখ বাঢ়ি যায় কিয়নো ঠিক তেনেকুৱা তেজাল ডেকা আমি বহুত হেৰুৱাব বহুত ভাই ককাই বাই বন্ধু আমি হেৰুৱাব। গতিকে আৰু তেওঁলোকক আমি হেৰুৱাবৰ কাৰণে ইচ্ছা নাই। গতিকে পৰেশ বৰুৱাদেৱে সেই জংগলত থাকি এখন স্বাধীন অসম কামনা কৰিলে নহ'ব। তেওঁলোকে আলোচনাৰ মাজত আহক বা তাৰ পৰা হ'ব তেওঁলোকে আলোচনা কৰক। কেন্দ্ৰীয় চৰকাৰৰ লগত কৰিলে কৰক, ৰাজ্য চৰকাৰৰ লগত। গতিকে আলোচনাৰ মাজেদি সকলো কাম সমাধান হয়। গতিকে বন্ধুসকল আশা কৰোঁ তেওঁলোকে যি ধৰণে এতিয়া এখন মুক্ত স্বাধীন অসম বিচাৰি আছে সেই স্বাধীন অসমখন কিমান সুদূৰ প্ৰসাৰী কেতিয়া স্বাধীন হ'ব সেইটো আমি নাজানো। সেইটো সময়ে ক'ব। কাৰণ আমি সময়ৰ বুকুত বহু তেজান অসমীয়া ডেকা ল'ৰা হেৰুৱাব। গতিকে অনাগত দিনত আৰু আমি স্বাধীন অসম এখন কামনা কৰি আকৌ আমি তেজান ডেকা হেৰুৱাম। ঠিক তেনেকুৱা পৰিৱেশৰ এটা সৃষ্টি নহওক। গতিকে সকলো কাম আলোচনাৰ মাধ্যমেৰে সমাধান কৰি যিসকল আলফা কেডাৰক আমি দেখা পাব আমাৰ ভিডিঅ'ৰ মাজেদি মানে বিহুৰ পৰিৱেশৰ মাজত। গতিকে সকলোৱে ভাৱে কুশলে থাকক আৰু আমাৰ অসমীয়া আই সকলো সন্তানে ভাৱে কুশলে থাকক। আৰু এইখিনিকে কৈ মই আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ। সকলোৱে সুস্বাস্থ্য কামনা কৰি পুনৰ লগ পোৱাৰ আশাৰে। আৰু যদি বন্ধুসকল ভিডিঅ'টো চাই ভাল লাগিছে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব বুলি আশা